টু মাই ইউটিউব চেনেল লুটুক ব্লগ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। আৰু আজি আৰু এটা অন্যতম ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে আমাৰ ঘৰত আৰু এটা কাম চলি আছে, আপোনালোকক দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভাল পায় যদি লাইক এটা কমেণ্ট এটা আৰু শ্বেয়াৰ কৰি দিব। আগত ভিডিঅ'টো চাই লওক ব'লকচোন, কি কৰি আছে ঘৰত চাওঁগৈ। মই এঘৰত আহিছিলোঁ, বৌ ঘৰত, এতিয়া যামগৈ কি কৰি আছে চাম ৰ'ব। এতিয়া লাহে লাহেকৈ ঘৰ পালোঁ। এয়া হৈ আছে, কি কৰিছে চাইছেনে? মই আধাতে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আৰু আপোনালোকক প্ৰথমৰ পৰা দেখুৱাই দিম বাৰু। তথাপি মই এতিয়া ইমানকণ দেখুৱাই দিলোঁ আৰু এতিয়া আপোনালোকক দেখুৱাব লাগিব ন যে এইটো কেনেকুৱা টাইপৰ হয়। ফাৰ্ষ্টৰ পৰা মানে প্ৰথম পৰা যি কি কৰোঁ আমি ফাৰ্ষ্ট এইটো আমি চাই লওঁ ব'লক কি কৰোঁ। এইটো কি কৰিলে যে এইটো এনেকুৱা হয় সেইটো আপোনালোকক দেখুৱাওঁ এতিয়া ব'লক। এতিয়া এইকণ যি বস্তুবোৰ লাগে সেইবোৰ যোগাৰ কৰি ল'লে মায়ে। তাৰপিছত দেখিছেনে, এইফালে পানী থোৱা আছে, এইফালে ময়দা আনিছে। তাৰপিছত এইটো এনেকৈ চালিব, বল এটা থোৱা আছে। তাৰপিছত কি কৰে চাই যাওক আপোনালোকে গম পাব দেখিলে যে এইটো এনেকুৱা হয়। এতিয়া যিটো বস্তু আমাৰ বহুত প্ৰয়োজন, মানে যিটো এনেকৈ বনাবলৈ যিটো মানে ইউজ কৰা হয় সেইটো অলৰেডি এনেকৈ লগাই থৈ দিলে। তাৰপৰা এইটো এনেকৈ কৰি ঘূৰাব লাগে। মই উল্টা পুল্টাকৈ ঘূৰাই দিছোঁ আৰু আপোনালোকক দেখুৱাবৰ কাৰণে। এতিয়া সেইটো লগাই দিলে, তাৰপিছত এতিয়া ধুনীয়াকৈ মায়ে চালিব। চালি লৈ পানী অকণ দি কি কৰে চাই যাওকচোন বাৰু। মইতো ইমান এইবোৰ নাজানো, জাষ্ট ভিডিঅ'তহে লাগি আছোঁ। আপোনালোকক দেখুৱাই দিওঁ কি কৰেনো। পূৰা ধুনীয়াকৈ চালি ল'ব মায়ে, তাৰপিছত পানীকণ দি সানিব আৰু। এইবোৰ বহুত টান কাম দেই, কিন্তু যিমান টান মানে হয় খাবলৈ সিমানেই ইণ্টাৰেষ্ট। এতিয়া ধুনীয়াকৈ মাছ বলত দি দিলে ময়দাখিনি, তাৰপিছত পানী অকণ দিব এতিয়া আৰু ধুনীয়াকৈ সানিব আৰু। এনেকুৱাকৈ অলপ সানি ল'ব, তাৰপিছত অলপ কৰি এনেকৈ সানি থৈ যাবগৈ। এতিয়া বায়ে পূৰা খেঁচাত লাগি আছে আৰু মায়ে মেচিন ঘূৰাই আছে এইফালে, আৰু সি খেঁচি আছে আৰু এই দেখিছেনে কি ওলাইছে। তাৰপিছত সেইটো যেতিয়া দীঘল হৈ যায় তেতিয়া কাটি আনি এনেকুৱা মানে মেলি দিয়া হয় ৰ'দত শুকাবৰ কাৰণে। তেতিয়া শুকাই ন ভালকৈ। এতিয়া মই তেনেকৈ মেলি চাইছেনে, এতিয়া ইমান ধুনীয়াকৈ হৈ গ'ল, গোটেই সম্পূৰ্ণ হৈ গ'ল আৰু অলপকৈ শুকাইছেও এতিয়া। অলপকৈ বহুতেই শুকালে ক'বলৈ গ'লে। এনেকৈ উঠাই দিবও পাৰি, এতিয়া শুকাই গ'ল যে সেইটো কাৰণে, নহ'লে যেতিয়া কেঁচা থাকে তেতিয়া মানে একো কৰিব নোৱাৰে। যেনেকৈ মেলিম মানে তেনেকৈ থাকিব আৰু তাক চুই থাকিব নোৱাৰি। আৰু যেতিয়া শুকাই যায় তেতিয়া আমি চুব পাৰি যেনিবা। আৰু এনেকৈ খেঁচি যেতিয়া দিয়ে ন তেতিয়া এনেকৈ ওলাই, যিটো আমি মেলিত ৰাখিছোঁ তেনেকৈ ইয়াত ওলাই দীঘল হৈ যায়, তেতিয়া আমি কাটি নি তাত মেলি দিওঁ। পূৰা খেঁচি আছে, পূৰা জোৰ দিব লাগে ন। এতিয়া ৰোজা ৰাখিও মানুহবোৰ ইমান জোৰ দিব নোৱাৰে, সেইটো এটা প্ৰব্লেম হৈ গৈছে। কি কৰিব, উপায় নাই, তেনেকৈ কৰিব লগা হয় আৰু। এতিয়া এনেকৈ কৰি অকণমান ময়দা দি অলপমান কটা হয়, এনেকৈ কাটি নিয়ে।
মেচিনটো ঘূৰাই আছে মায়ে। এইটো এনেকৈ এইটো মানে ঘৰত কৰিব পাৰি হা। আৰু এটা আছে যিটো মেচিন দি মানে এনেই হৈ যায়, মানে ইমান লাগি থাকিব নালাগে। এইটোত বহুত কষ্ট হয়, কিন্তু এইটো বেছি মিহি ওলায়, সেইটো কাৰণে মানে ইয়াত আমি হেৰি কৰোঁ, এই মেচিনটো আমি হেৰি কৰোঁ। মানে এনে আৰু যি টি মেচিন আছে যিটো আমি মানে ইমান কষ্ট কৰিব লগা নহয়, কিন্তু আমি এইটো মেচিনটোত কৰোঁ কিয়নো আমাৰ কষ্ট হয় যদিও মানে খাবলৈ টেষ্ট লাগে আৰু মিহি মিহিকৈ ওলায়। আৰু শকত কিবা ওলাই থাকিলে আৰু সেইটো খাবলৈ দিবলৈ নিজকে বেয়া লাগে আৰু মানুহে বেয়াও পায় সেইটো খাবলৈ ন। আৰু মিহি মিহি থাকিলে ভাল লাগে। চ' সেইবাবে আমি এনেকৈ ঘৰতে বনাওঁ। কিন্তু মানে আৰু সেইফালে যদি এক্সট্ৰা মেচিনত সেইফালে বনাবলৈ হয়, সেইটো মেচিনটো যিটো আমি ইমান কষ্ট নহয় যেনিবা, সেইটো মানে এনেকৈ নিজে নিজে হৈ যায়। কিন্তু অলপ খেচা কৰিব লগা হয়, তাতো অলপ কাম আছে মানে। কিন্তু ইমান মানে ইমান কষ্ট নহয় ইয়াতহে হয় অলপ কষ্ট। ঘৰত বনোৱাটোত বেছি কষ্ট হয়, কিন্তু ঘৰত বনোৱা যোনে গম পায় ন, মানে খাবলৈও টেষ্ট আহে। ঘৰত যিকোনো বস্তুৱে বনায়, সেইটো খাবলৈ ঘৰত টেষ্ট আহে ন। ঘৰত বনোৱা বস্তু এনেও টেষ্টি। এতিয়া বহুত দেৰিয়ে হ'ল শুকোৱা মেলা, চ' সেইবাবে এতিয়া মানে অলপ শুকাই গ'লতো, মানে শুকাই গ'লে আৰু ভৰাই দিয়া হৈ যায়। ত' এতিয়া মানে ভৰাব, আপোনালোকক দেখুৱাম। আজি গধূলি মানে সন্ধিয়া বনাম বুলিও কৈছে, ত' আপোনালোকক সেইবোৰো দেখুৱাম, আপোনালোকে চাই যাব। এতিয়া পূৰা ধুনীয়াকৈ শুকাই গ'লতো, মই ক'লোৱে আগতে। ত' এতিয়া মানে ধুনীয়াকৈ জমা কৰি দিলে এতিয়া। তাৰপিছত এই বাকেটটো আনিছে, বাকেটটোত সোমাব মায়ে লাহে লাহেকৈ। পূৰা শুকাই গ'ল। আমি এইবোৰ কৰি থকা দেখিলে মায়ে গালিয়ে পাৰিব। ধুনীয়াকৈ কৰি দিলে পূৰা ধুনীয়াকৈ। এতিয়া বাকেটত লাহে লাহেকৈ মায়ে ভৰাই আছে। ময়ো অলপ ভৰাই দিওঁচোন, হেল্প হৈ যাব মায়ে। মই বহুত লৈছোঁ দেই, বহুতখিনিয়ে ভৰালোঁ মই। এতিয়া অলপ জাপি দিম, মানে নহ'লে নহ'ব ন, গোটেইখিনি নুজুৰিব। গতিকে অলপ জাপি দিওঁ, তেতিয়াহে জুৰিব গোটেইখিনি। মায়ে পূৰা ধুমধামকৈ ভৰাইছে। এতিয়া লাহে লাহেকৈ ভৰাই গোটেইখিনি ভৰোৱা হৈছে আৰু অলপমানহে আছে, গতিকে সেইখিনিও ভৰাব এতিয়া। আৰু বাকী ইমানখিনি আছে, এইখিনিও ভৰাই দিব। মই বহুতকৈ ভৰাইছোঁ।
এতিয়া বহুতখিনি ভৰাই দিলে মা। তাৰপিছত মই অকণমান হাতলৈ কি কৰিছোঁ চাইছেনে বাৰু? তেনেকুৱা কৰি এনেকৈ মানে অলপ পূৰা গুড়ি কৰি পেলি বনোৱা হয়, যেতিয়া খাবৰ কাৰণে চাইছেনে? ইমানখিনি আৰু উলিয়াই ল'লে এতিয়া বনাবৰ কাৰণে। তাৰপিছত এতিয়া এতিয়া তেল চেল ধুনীয়াকৈ দিছে, গেছত বহাই দিছে। অকণমান ৰং কৰিবৰ কাৰণে অকণমান চেনি দি দিছে কিজানি, মই গম নাপাওঁ, দেখিছোঁহে। ধুনীয়াকৈ মিহি কৰি ল'লোঁ এতিয়া। তাৰপিছত ইফালে হৈছে লাহে লাহেকৈ অলপ গৰম চৰম ধুনীয়াকৈ হ'ব, ৰং চং হ'ব লাগিব ন, তেতিয়াহে। চ' সেইবাবে দেৰি লাগিছে অলপ, পূৰা বনোৱাত বিজি। আমাৰ এইবোৰ বনোৱাত মানে অলপ স্মাৰ্ট যে, অলপমান সেইটো কাৰণে আমাৰ বাইদেউক লগাই দিছোঁ বনাবৰ কাৰণে। মইতো এনেও নোৱাৰোৱেই, মানে মই বেছি ভালকৈ পাৰোঁ, সেইটো কাৰণে মই নকৰোঁ। আৰু এতিয়া তাই বনাই আছে ধুনীয়াকৈ, ভিডিঅ'ত উঠিব লাগে আৰু কৈছে মোক নুঠাবি। চুলি ইমান দীঘল হৈ গ'ল, তোৰ কাটি পেলাম ৰ। এতিয়া কেৰাহীটো তেলটো গৰম হৈ গ'ল বুলি এতিয়া দি দিলে গোটেই যিমানখিনি ওলাইছিলে চেৱৈ সিমানখিনি। এইটো বস্তুটো কি কয় মই আপোনালোকক এতিয়ালৈকে কোৱা নাই। এইটো মানে বস্তুটো যিটো বনাইছোঁ এইটো চেৱৈ বুলি কয়। চ' সেইটো চেৱৈটো এতিয়া দি দিলে, মানে তেলটো গৰম হৈ গ'ল, চ' চেৱৈটো দি দিলে। মাজতে এটা কথা কৈ লওঁ, আপোনালোকে গম পায় মানে ভাবিব পাৰে চাগে, ইমান ব্লগ বনাই আছে, ইমান ভিডিঅ' বনাই আছে, এইবোৰ কয় সেইবোৰ কয়, বা পাপৰ বনাইছে, চেৱৈ বনাইছে, কিন্তু আমাক এতিয়ালৈকে ঈদ খাবলৈ মাতা নাই। সেইকাৰণে কৈছোঁ ঈদ খাবলৈ সকলোৱে আহিব। নাহিলে আকৌ পিছত বেয়া পাম। নাহিলে এতিয়া মাতিছোঁ, পিছত আকৌ নক'ব যে নাই মতা বুলি। এতিয়া পানী অকণমান লৈ ল'লি, মানে এইটো পূৰা ৰং চং ধুনীয়াকৈ হৈ গ'লে পানী দিব লাগেতো। কালাৰটো উঠিলে পানী দিব লাগে। কালাৰ অলপকৈ হৈছে, ইমানখিনি হোৱা নাই। মানে কালাৰটো কৰি ল'লে ভাল লাগে ন, মানে অলপ কালাৰটো দেখুৱাই, কিন্তু আৰু যদি কালাৰটো নকৰে তেন্তে বগা ভাল নালাগে, খাবলৈও ভাল নালাগিব, আৰু মানে দেখিবলৈও কিবা লাগে। চ' সেইটো কাৰণে অলপ কালাৰ চালাৰ কৰি দিব। আমাৰ বাইদেউ বনাই আছে ধুনীয়াকৈ পাৰে কিটচেনৰ কাম, যিখিনি মানে কুকিং, মানে বহুত ধুনীয়াকৈ পাৰে কুকিং কৰিব। লাহে লাহেকৈ কৰোঁতে বহুতখিনিয়ে ৰং হ'ল। পানীটো দিব পৰা হোৱা নাই এতিয়ালৈকে। বহুত মানে লৰাই থাকিব হয়, নহ'লে জ্বলি যাব যে। সেইটো কাৰণে গোটেই অকণমান হ'লে নহ'ব ন, গোটেই যিমানখিনি দিছে সিমানখিনি গোটেই মানে ৰং হ'ব লাগিব। চ' সেইবাবে গোটেইখিনি মিহলাই দিয়া হয় চামুচেৰে, তেতিয়াহে গোটেই ৰংটো হ'ব। পানীটো দিব পৰা হ'ল নেকি, নাই। এতিয়া ৰংটো ইমান হোৱা নাই পানী দিব পৰা। ইমান দেৰি লাগেনে এইবোৰ কাম, এইটো কাৰণে যে মই ভাল নাপাওঁ। এইটো কাৰণে বহুত দেৰি ৰৈ থাকি এনেকৈ চলাই নিজে নাখাওঁৱে। এইজনী পাৰিছে আৰু দেই। স্মাৰ্ট মানুহ এইবোৰ জানে বাৰু, আমাৰ নিচিনা মানুহ ক'ত জানে। ক'ৰবাত যদি কুকিং কম্পিটিশ্যন আছে ক'বচোন, মোক কণ্টেক্ট কৰিবচোন, আমাৰ বাইদেউক পঠিয়াই দিম।
ইমানখিনি পানী থোৱা আছে, ইমানখিনি নহ'বও চাগে আৰু আনিব লাগিব। যি কি নহওক মই ইমানকণে আনি ৰাখিছোঁ আৰু তাই আনিব ক'লে সেইকাৰণে মই ইমানকণে বাতিত আনি থ'লোঁ। গৰম পানী লাগে বুলি, ঠাণ্ডা পানী নহয়, সেইটো মোৰ ক'বলৈ থাকি গ'ল। গৰম পানীহে দিব লাগে, ঠাণ্ডা পানী নহয়। চ' মই গৰম পানী আনি ৰাখিছোঁ বাতিত। চ' তেতিয়া কালাৰটো বহুতে হৈ গ'ল, মানে দিব পৰা নিচিনা হৈ গ'ল। চ' এতিয়া দিবই আৰু, চাওঁচোন কেতিয়া দিয়ে বাৰু। কিমান আৰু লৰাই থাকিব লাগে অ'। এতিয়াহে কালাৰটো হৈছে। এতিয়া পানীখিনি দি দিলে মানে কালাৰটো হৈ গ'ল। চ' পানীটো দি দিলে আৰু অকণ আনি দিলোঁ মই গৈ থৈ, আৰু অকণমান দিলে কি হ'ল মানে এইটো। তাৰপিছত এতিয়া এই পানী চানী দি দিলে নহয়, যেতিয়া মানে অলপ উতলিব ন, তেতিয়া চেনিটো দিয়া হয় আৰু বাকী বস্তুবোৰ দিয়া হয়। মানে বাকী বস্তুবোৰ মানে হেৰি চেৰি তেৰি আৰু কিবা কিবি কয় যে, সেইবোৰ মানে নাম চাম নাজানো, এইবোৰ কিবা কিবি দিলে আৰু এতিয়া অলপ অলপকৈ উতলিবলৈ আৰম্ভ কৰিছে। ইমানকৈ উতলা নাই যেনিবা, অলপ অলপকৈ হৈছে আৰু। চলায়ে থাকে বাৰে বাৰে, কিমান চলাব আৰু। এতিয়া চেনিও দি দিলে, ধুনীয়াকৈ উতলিলে মানে, সেইকাৰণে চেনি তেনি দি দিলে। বস্তুটো সিজিলেও সেইটো কাৰণে চেনি তেনি দি দিলে। এতিয়া পূৰা ধুনীয়াকৈ খুলি দিছে। পূৰা ধুনীয়াকৈ মিহলাই দিলে মানে খুলি মেলি, মানে চেনিটো নহ'লে গোটেই নালাগিব ন। চ' এতিয়া ধুনীয়াকৈ উতলি আছে আৰু। চাবলৈ ভালেই লাগিছে, কিন্তু খাবলৈহে মোক ভাল নালাগে। আপোনালোকক ভাল লাগেনে বাৰু? কমেণ্টত জনাবচোন, কাক কাক ভাল লাগে। আমাৰ ঘৰ আহি যাব। ইমান ধুনীয়াকৈ উতলি আছে পূৰা। আকৌ চলাইছে এজনী। পানীখিনিও শুকাইছে আৰু লাহে লাহেকৈ। এতিয়া এইটো ধুনীয়াকৈ কমপ্লিট হৈয়ে গ'ল বনোৱা। এতিয়া বায়ে দিয়ে আছে এটা এটাকৈ। মই বাৰু নাখাওঁৱেই, মাৰ ভাগৰটোৱে অকণমান খাম, আৰু মই তেনেকৈ নাখাওঁ, মই ভাল নাপাওঁ যে, আৰু মিঠা হয় কাৰণে মোক আৰু ভাল নালাগে। অন্য বস্তু ভালেই লাগে মিঠা হ'লেও, কিন্তু মোক এইটো মানে ইমানকৈ ভাল নালাগে। মিঠা বহুত মানে অভাৰ থাকে, আৰু সেইটো কাৰণে মোক ভাল নালাগে। তো এইটো ধুনীয়াকৈ ৰেডি, এতিয়া খাবলৈ লাগে। এতিয়া আমাৰ বনোৱা মেলা ধুনীয়াকৈ হৈ গ'ল, তাৰপিছত খাম আৰু এতিয়া ধুনীয়াকৈ। এতিয়া বায়ে ধুনীয়াকৈ বনাই মেলি দিলে, তাৰপিছত আমি খাবলৈ লৈছোঁ আৰু মানে লাহে লাহেকৈ খাইছোঁ আৰু। মই ইমান ভাল নালাগে, তথাপিও অলপ মানে টেষ্ট কৰিছোঁ কেনেকুৱা হৈছে, হয় নাই? হেৰি ভিডিঅ'ত লাগি আছে পূৰা, আৰু মই এইফালে খাই আছোঁ দেখিছে নাই লৈ পিনি। তথাপি মানে খাবলৈ মন যোৱা নাই, তথাপি লৈ অলপমান খাইছোঁ আৰু। ইমান মানে ভাল লগা নাই মোক খাবলৈ, এনেও মিঠা বস্তু ভাল নালাগে, সেইকাৰণে অলপ ভাবিছোঁ মই অলপমান খালোঁ আৰু অলপমান মাকে দি দিওঁ আৰু, নাখাওঁ আৰু। এতিয়া মই ইমান মিঠা বুলি খাব নোৱাৰিলোঁ, চ' সেইটো কাৰণে এতিয়া আপোনালোকক দেখুৱালোঁ কেনেকৈ কি হ'ল, ভিডিঅ'টো কি মানে প্ৰায় মানে কেনেকুৱা হৈ গ'ল বনোৱা মেলা ধৰি পেলাই। এতিয়া আপোনালোকক যদি খাবলৈ মন, তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কাক কাক খাবলৈ মন। আৰু ইমানতে সামৰোঁ ভিডিঅ'টো, আৰু আপোনালোকক দেখুৱালোৱে। আপোনালোকক যদি ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।